এয়া আমি নৱমীৰ মহাশান্তি লৈ আছোঁ দেওমৰ্ণৈ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত। আহোঁতে অকণমান পলম হ'ল আমাৰ। কুমাৰী পূজাখিনি লৰালৰিকৈ কৰিলোঁ, কৰি পেলাই একদম চিধা শান্তিত বহি গৈছোঁ। ভগৱতী মাৰ ওচৰত শান্তি লৈ আছোঁ। দেওমৰ্ণৈত শান্তি লৈয়ে আমি চিধা চিপাঝাৰ পূজা পালোঁ। চিপাঝাৰ পূজাত নাহিলে পূজা আমাৰ আধৰুৱা হৈ ৰ'ব। শান্তি লৈ ল'লোঁ আমি, তাৰমানে ইমান লৰালৰি হৈ আছে। পূজাৰ সময়খিনিত বৰ বেছি ভালকৈ ভিডিঅ' কৰিব পৰা নাই, মাত্ৰ বস্তুখিনি দেখাইছোঁহে। পূজা মণ্ডপটো এনেকৈ মানুহখিনি বহুত গোট খাই আছিল অকণমান আগতে। আনকেইবাৰ দৰেও খুব উলহ মালহেৰে ধুনীয়াকৈ সম্পূৰ্ণ ৰীতি নীতিৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে চিপাঝাৰত। আমি আহি ইয়াতেও আহিছোঁ। তৃতীয় দিনত সন্দেহ ঘণ্টাৰ ওপৰত পোৱা যায়। দেৱীৰ কপালে অৰ্ধ সন্দেহ শোভা কৰে বাবে দেৱীক সন্দেহ ঘণ্টা বোলা হয়। উজ্জ্বল আৰু সৰুৰ পৰাই য'ত পূজা চাই চাই ডাঙৰ হ'লোঁ, সেয়াই পূজা। চিপাঝাৰৰ পূজা আমাৰ অতি আপোন, মনৰ আপোন জাগা চিপাঝাৰ। নিবেদন কৰে মোৰ আগবঢ়ালে ভক্তৰ জীৱন। আকৌ পালোঁ আহি ঘৰত ড্ৰেছ পাতি চেঞ্জ কৰি দেওমৰ্ণৈ পূজা। ইয়াতে মানে দেওমৰ্ণৈত এনেকৈ ফাংচন চোৱা মোৰ এয়া প্ৰথম। ইমান মানুহ মই সঁচাকৈ দেখা নাই আগতে একেলগে। ইমান মানুহ হৈছে বাপৰে, একদম আচৰিত হৈ গৈছোঁ। শেষলৈকে চাওকচোন, বহুত মানুহ হৈছে ৰাতি মানে এনেকৈ প্ৰগ্ৰামত। আৰু নাটাচা নক্ষত্ৰ আমি তেওঁলোকৰ অনুষ্ঠান আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত আমি কিন্তু এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যে নিজৰ নিজৰ ডেকা গাভৰুখিনিয়ে ফ্লেছ লাইট যদি অন কৰিব পাৰে ফোনৰ, খুব ধুনীয়া পৰিৱেশ এটা হ'ব। এনেও শাৰদীয় বতৰ, অকণমান জোনাকী পৰাৰ নিচিনা পৰিৱেশটো হ'লে ভাল লাগিব। এইপিনে অকণমান ফ্লেছ লাইটবিলাক জ্বলি দিলে খুব ভাল লাগিব। চাওঁচোন আজি দেওমৰ্ণৈ বাকী ৰাইজে কিমান পোহৰাব পাৰে। ঠিক আছে, থাকি তুমি দিয়া बदभूलो मदीबा प्रेम दिया मौसम से आओ मेरे पास रह जाओ मेरे साथ प्रेम दिया मौसम से अभी गई प्रेम दिया मौसम से मिल जाए मुझको अगर साथ तेरा तो भूलूं मैं सारा ঠিক আছে বাৰু।
প্ৰগ্ৰাম চলিয়ে আছে, ৰাতিও যথেষ্ট হ'ল, সেইটো কাৰণে আমি ঘৰলৈ বুলি আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।